এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। আমাৰো ভালেই আৰু আজি আপোনালোকৰ মাজলৈ কমেণ্ট কেইটামান লৈ আহিছোঁ। আপোনালোকে চাব আৰু মই দেখাই যাম, ব'লক তেতিয়াহ'লে। আৰু প্ৰথম কমেণ্টটো হৈছে ঠাকুৰ সিং বৰকলা বুলি কোৱা এজন ব্যক্তিয়ে দিছে। মই স্ক্ৰীণত দেখাই দিছোঁ। তেখেতে কৈছে, গৰু চুৰ কৰিব নোৱাৰিব, কিন্তু গৰু চুৰ বিজেপিয়ে নকৰে, কৰে কংগ্ৰেছে, কিন্তু বদনাম দিয়ে বিজেপিক। এতিয়া আপোনালোকে কওক, হয়নে নহয় ৰাইজ? আৰু এজনীয়ে দিছে, নামটো মই মেনশ্যন কৰি দিছোঁ দেই, ছোৱালী মানুহ হয়, কিন্তু ডিপিটবিলাক সলাই সলাই থাকে। সংগীতা দাস, ছোৱালী নে ল'ৰা নাজানো, কিন্তু তাই দিছে পাগলী হিজিৰাহতী। পাগলী হিজিৰাহতী বুলি দিছে। মই এটা ভিডিঅ' বনাইছিলোঁ, কমেডি ভিডিঅ', কিন্তু এনেকুৱা মগজ থকা ছোৱালীয়ে, ভাল মগজ থকা ছোৱালীয়ে এনেকুৱা কমেণ্ট কৰে জানো? এতিয়া আপোনালোকে কওকচোন, তাইয়ে পাগলী নে আমিয়ে পাগলী? হিজিৰা বুলি কৈছে, হিজিৰা তাই হয়, আমি নহয়। আপোনালোকে ক'বচোন, এইটো হিজিৰা কোন? আকৌ এজনে দিছে, অমিতাভ নাৰ্জাৰী, এয়া মই স্ক্ৰীণত লগাই দিছোঁ। তেখেতে কৈছে, থুই বৌদি, বেছিকৈ বেজাৰ লাগিলে বৌদি বেছিকৈ মৰম লাগিব। আইচক্ৰীম কাই কৰা। কি কমেণ্ট কৰিছে বাৰু? আপোনালোকে বুজি পাইছেনে? কমেণ্টটো মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে বুজি পাইছে যদি মোক বুজাই দিবচোন কমেণ্ট কৰি। আৰু আজিলৈ আহিছোঁ, বাই বাই। কমেণ্টকেইটা পঢ়ি কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব।